আজি আপোনালোকৰ ওচৰত বৰ ধুনীয়া এটা মই টিপছ শ্বেয়াৰ কৰিব ওলাইছোঁ। আমি মহিলাসকলে সদায় সোণৰ গহনা পিন্ধি ভাল পাওঁ আৰু পিন্ধি থাকোঁ। সদায় পিন্ধি থকাৰ কাৰণে সোণখিনি লেতেৰা হৈ যায়। সেই সোণখিনি মই আজি চকচকীয়া চাফা কৰি দেখাম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব। ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব। সকলোৰে ঘৰতে গহনা আছে, সেইকাৰণে শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে মোৰ ভিডিঅ'টো চাই চাফা কৰি ল'ব পাৰে। আজি এই ভিডিঅ'টো আপোনালোকে চাব, খুব ভাল পাব। আৰু এই ভিডিঅ'টো চাই আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাটো একদম ফ্ৰী, আপোনালোকে কৰি দিব। এতিয়া চাওক মোৰ গহনাখিনি মই ইয়াতে গোটেইখিনি গহনা দেখিছেনে, মই সদায় ঘৰত পিন্ধোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে ভিডিঅ'বিলাকত। এতিয়া মই চাওক এটা যিকোনো আপোনালোকে শ্বেম্পু ল'ব। মই শ্বেম্পু লৈছোঁ, চাওক 1 টকা দামৰ এটা শ্বেম্পু লৈছোঁ। শ্বেম্পুখিনি ওলাই লৈছোঁ, ওলাই লৈ এই শ্বেম্পুখিনি গোটেইখিনি গহনা মই দি দিম। চাওক 5 মিনিটৰ কাৰণে মই এই গহনাখিনি দি দিলোঁ শ্বেম্পুত। এইটো ফাৰ্ষ্ট ষ্টেপ। চাওক ভালকৈ লৰাই ভিতৰত সোমাই দিছোঁ একেবাৰে শ্বেম্পুবোৰ। এতিয়া মই একদম গৰম পানী মই ইয়াতে ঢালি দিছোঁ। এইটো মই 5 মিনিট সময় থৈ দিছোঁ। 5 মিনিট সময় থৈ দিয়াৰ পাছত এখন বেলেগ বলত মই চাওক কি লৈছোঁ, ফেচ ৱাছ। ফেচ ৱাছ সাধাৰণতে আমাৰ সকলোৰে ঘৰতে থাকে। আমি ফেচ ৱাছ দি সদায় মুখখন চাফা কৰোঁ। সেই ফেচ ৱাছ লৈছোঁ, চাওক 3 টেবুল স্পুন লৈছোঁ। এই যে মই 5 মিনিট সময় ভিজাই থৈ দিছিলোঁ শ্বেম্পুত, সেই শ্বেম্পুৰ পৰা যিকোনো শ্বেম্পুতে ভিজাই থ'ব পাৰিব আপোনালোকে। সেই শ্বেম্পুখিনিত ভিজাই থোৱাৰ লগে লগে তাত যিবিলাক ময়লা আছে একদম নৰম হৈ গৈছে। আকৌ মই ফেচ ৱাছত ভিজাই থ'লোঁ। চাওক এতিয়া মই ফেচ ৱাছত অকণমান মই গৰম পানী দিম। চাওক গৰম পানীখিনি মই লাৰিব পৰা হৈছোঁ, সেনেকুৱা গৰম পানী দিছোঁ। মই 3 টেবুল স্পুন গৰম পানী ঢালি দিছোঁ। ঢালি দি ভালকৈ লৰাই দিছোঁ। শ্বেম্পুৱে আধাখিনি কোমল কৰি দিছে। এতিয়া মই 10 মিনিটৰ কাৰণে থৈ দিলোঁ। এতিয়া চাওক মোৰ হাতত মই খাৰুপাত সদায় পিন্ধি থাকোঁ। এই খাৰুপাতটো মই ভিজাই দিলোঁ, এপাত ভিজাই দিলোঁ, তেতিয়া আপোনালোকে ডিফাৰেঞ্চটো ধৰিব পাৰিব। ভিজাই থৈ দিছোঁ। এতিয়া চাওক 10 মিনিট পিছত মই ওলাই লৈছোঁ। খাৰুটো চাওক মই ভিজাই থৈ দিছিলোঁ। এতিয়া চাওক 10 মিনিট পিছত মই ওলালোঁ। ওলাই চাওক এটা মাত্ৰ ব্ৰাছ লাগিব। এটা ব্ৰাছেদি আপোনালোকে ধুনীয়াকৈ চাফা কৰি ল'ব পাৰিব। এতিয়া চাওক এটা এটাকৈ ধুনীয়াকৈ 10 মিনিট পাছত ভিজাই থ'ব। ভিজাই থ'লে একদম কোমল হৈ যাব ময়লাবিলাক। আঙুঠিটো মই চাফা কৰি ল'লোঁ। এনেকৈ মই চেইনডালো মই এনেকৈ থৈ ফ্ল'ৰত থৈ ধুনীয়াকৈ মই পাক্কাত থৈ চাফা কৰি ল'লোঁ। চাফা কৰি লৈ এতিয়া মই গোটেইখিনি চাফা কৰি ল'লোঁ। চাফা কৰি লৈ মই গৰম পানীত দিয়া আছিল, সেই গৰম পানীৰ পৰা মই এতিয়া ঠাণ্ডা পানীত ঢালি দিছোঁ। চাওক ঠাণ্ডা পানীত মই 2-3 বাৰ এনেকৈ ধুই ল'ম। চাওক ধুই লোৱাৰ পাছত মোৰ কি ধুনীয়া হৈছে দেখিছেনে, কি চকচকীয়া হৈছে। এনেকৈ আপোনালোকে ধুই ল'বচোন। দেখিছেনে? মোৰ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু খুব শ্বেয়াৰ কৰিব। সকলোৱে যিহেতু গহনা পিন্ধে, সকলোৱে এই ভিডিঅ'টো চাওক আৰু চাফা কৰি লওক। থেংক ইউ।